আহিছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ নতুন ভিডিঅ' লৈ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আজি আমি যাবলৈ ওলাইছোঁ খৈৰাবাৰী অঞ্চলৰ অন্তৰ্গত দেউৰীপুৰীয়া নামৰ গাঁৱত অৱস্থিত তামেশ্বৰ দেৱালয়লৈ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া চাবুকধৰা গাঁৱৰ মন্দিৰ আৰু আমি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰে বাইদেউ আৰু এজনী ভণ্টিৰ লগত আমি তিনিজনে গৈ আছোঁ পেডেল মাৰি চাইকেলেৰে আপোনালোকে জানে যে আজি পবিত্ৰ শাওণ মাহৰ শেষৰটি সোমবাৰ সেয়ে আমি আজি ভোলে বাবাৰ ওচৰত এগছি চাকি আগবঢ়াওঁ বুলি গৈ আছোঁ তো আপোনালোকক মন্দিৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক ভিডিঅ'টি শেষলৈকে এয়া লেফ্ট সাইডত ইমান ধুনীয়া কমল ফুল ফুলি আছে এয়া আমিও আহি পাই গ'লোঁ বহুত মানুহ আহিছে এয়া তামেশ্বৰ দেৱালয় আপোনালোকে যদি আহা আহি যাব এই ধূপ চাকি জ্বলোৱাৰ স্থান আমি জ্বলাই ল'লোঁ এয়া বাহিৰৰ পৰিৱেশ বহুত মানুহ আহিছে এই দেৱালয় আচলতে বহুত পুৰণি জানিব পাৰিছোঁ 10-11 শতিকাত হেনো এই মন্দিৰৰ স্থানত এটা পুৰণি ডাঙৰ মন্দিৰ আছিল কিবা কাৰণত হেনো সেই মন্দিৰ ভাঙি গৈছিল পিছত সেই ঠাইত খনন কাৰ্য চলোৱাৰ পিছত বিভিন্ন আকৃতিৰ কটাশিলৰ অংশ প্ৰাচীন মন্দিৰৰ টুকুৰা শিলত কটা ফুলৰ আকৃতি ডাঙৰ ডাঙৰ দেৱালৰ অংশ দেখিবলৈ পোৱা যায় কিছুমান আৰু মূল মন্দিৰৰ ভিতৰতো ৰাখি থোৱা আছে আৰু মূল মন্দিৰৰ ভিতৰতো এটা ধুনীয়াকৈ শিলৰে নিৰ্মিত শিৱলিংগ আৰু লগতে বহুত ডাঙৰ ডাঙৰ শিল পাথৰ আছে এনেকুৱা তাতে ভিতৰতো আছে যিখিনি সেই পুৰণি মন্দিৰৰ ভগ্নাৱশেষ বুলি বিশ্বাস কৰে মই মানে পুৰা ডিটেইলছত গম নাপাওঁ কথাবোৰ সেয়ে যদি ভুল হয় ক্ষমা কৰি দিব কোনোবাই জানে যদি জনালেও ভাল পাম আৰু মন্দিৰৰ ৰাইট সাইডে এটা ধুনীয়া ডাঙৰ পুখুৰী আছে ইয়াৰ পৰা জল আনি শিৱলিংগত অৰ্পণ কৰা হয় এইবিলাক পাথৰ হাতেৰে চুব স্পৰ্শ কৰিব নিদিয়ে ইয়াত লিখি থোৱা আছে বেনাৰখনত বাইদেউ আৰু ভণ্টিয়ে ধাগা বান্ধি আছে মন্দিৰৰ পৰা আহিবলৈ লওঁতে মই লগ পালোঁ মোৰ বান্ধৱী নমিতা আমি নমি বুলি মাতোঁ আৰু তাই ভণ্টি হয় দেৱীয়া আমি একেলগে আহি গ'লোঁ আৰু বাইদেউ আৰু ভণ্টি মোক এৰি থৈ গ'ল আহি আমি গাঁৱৰ ৰাস্তা পালোহি চাওকচোন আমাৰ ৰাস্তাটোৰ অৱস্থা কেনেকুৱা
কিমান যে কষ্ট হয় নহয় অহা যোৱা কৰিবলৈ, ইমান বেয়া ৰাস্তা। বৰষুণ দিলেতো ক'বই নালাগে, গাড়ী চাইকেল কি খোজকাঢ়ি যাবলৈ ডিষ্টাৰ্ব হয়। এখোজ দিবৰ কাৰণে ভাল এটা জেগা নোপোৱা হয়, ইমানেই বেয়া হৈ যায় ৰাস্তাটো। কি কৰিম, উপায় নাই। তাৰপিছত ভণ্টিহঁতৰ ঘৰত সোমালোঁ আমি পানী খাম বুলি। তাৰপিছত ৰাস্তাতে ইমান ধুনীয়া ফুল ফুলি আছে, সেয়ে মই আপোনালোককো দেখালোঁ। এয়া ইমান ধুনীয়া, আমি গেট ফুল বুলি কওঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ।